নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি মই বনাবলৈ লৈছোঁ ৰসগোল্লা আৰু ৰসগোল্লা বনাবলৈ মই আধা কেজি গাখীৰ লৈছোঁ। গাখীৰখিনি মই ফটাই ল'লোঁ আৰু এইফালে লগত লৈছোঁ 3 চামুচ ময়দা আৰু এতিয়া মই ময়দা আৰু গাখীৰখিনি ভালকৈ সানি মঠি ল'ম আৰু এয়া গাখীৰ ফটা গাখীৰখিনি এয়া ময়দাখিনি মই ইয়াতে অকণমান গৰু গাখীৰ লৈছোঁ, অকণমান গৰু গাখীৰ মই দি ল'ম। আৰু এইখিনিতে মই মঠি ভালকৈ পেষ্টটো বনাই ল'ম। এনেকৈ মই গাখীৰ আৰু ময়দাখিনি ধুনীয়াকৈ মঠি লাডু কৰি ল'লোঁ আৰু মই এয়া লাডু কৰি ল'লোঁ ফুলকৈ। এনেদৰে মই গোটেইখিনি লাডু বনাই দিলোঁ। এইফালে মই এয়া চচটো পাতি ল'লোঁ আৰু এয়া লৈছোঁ একাপ সম্পূৰ্ণ লোৱা নাই, অলপ কম লৈছোঁ চেনি। এইফালে লগত লৈছোঁ 4টা ইলাচি আৰু মই কাপটো জোখেৰে একাপ পানী লৈছোঁ। আৰু এইফালে মোৰ চেনি পানীখিনি উতলি গ'ল আৰু মই এতিয়া এয়া লাডুবিলাক ইয়াত দি দিম। এতিয়া মই এইখিনি 15-20 মিনিটমান এনেকৈ উতলি থাকিবলৈ দিম। আৰু এইফালে মই মাজতে এয়া চাইছোঁ এবাৰ মিঠাইখিনি দেখিছেনে, ফুলি উঠিছে আৰু অলপ ফুলিব লাগিব। আৰু এইফালে আমাৰ মিঠাই ৰেডি হৈ গ'ল ৰসগোল্লা। মই চেনিখিনি ভাজি দিলোঁ কাৰণে কালাৰটো অকণমান এনেকুৱা হৈছে। চেনিখিনি যদি ভাজি নিদিয়া হয় তেতিয়া সম্পূৰ্ণ বগা হ'ব। আৰু এয়া আমাৰ ৰসগোল্লা ধুনীয়াকৈ ৰেডি হৈ গ'ল। গাখীৰ ফাটি গ'লে পেলাই নিদি এনেদৰে ঘৰতে হোটেলৰ দৰে মিঠাই বনাব পাৰি ৰসগোল্লা। ৰেচিপিটো ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব, লগতে লাইক, কমেণ্ট, সাবস্ক্ৰাইব কৰি দিব।